সো ফাইনালি মানে আমি আহি পালো ইয়াতে এঘণ্টা লেট হ'ল তাই 5 মিনিট অকমান হুম বুলি কৈ পিনে এঘণ্টা হ'লে একো নাই এনেকুৱা জায়গাত মানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিব লাগে আৰু যোনে মানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিছিল অকমান দেখাই দিবলৈ হেৰি কৰিছো এয়া অৱস্থা নহয় দিস ইজ দুৰৱস্থা ব্ৰ হেল্ল' গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল সৌৰভজ্যোতি বৰা আজি আমি শুটিঙত আছো ফটো নহয় ভিডিঅ' তো এতিয়া মানে আমি এতিয়া শ্বিলঙৰ ৰাতিপুৱা ওলাই আহিছোঁ কালি শ্বুটিং আছিলে আমাৰ আজি ছেকেণ্ড ডে শ্বুট ৰাতিপুৱা আমি কেইটা ওলাই আহিছোঁ বা এটা শুয়ে উঠা নাই এতিয়া বাজিছে কেইটা বাজিছেনো আৰু 9 ডিগ্ৰী হৈ আছে এতিয়া বৰ্তমান শ্বিলঙত 7টা বাজিছে 7টা 8:30 হ'ল 8টা অঁ 8:30 হ'ল আমি কেনেকৈ যাম তাৰলৈকে ইমান দেৰি হয় নাই তো তাৰপিছত এতিয়া আমি দুটা শ্বট ল'ম ইয়াতে বহুত ধুনীয়া এইটো ৱাটাৰফল হয় নাই অঁ ৱাটাৰফল এটালৈ গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো দেই আৰু এইফালে চিন্ময় ৰাতিপুৱা 7টা বজাতে উঠি মেকআপ চেকআপ কৰি 6টা বজাতে উঠি মেকআপ চেকআপ কৰি এয়া মই কেমেৰামেন ৰূপজ্যোতি কিন্তু এঘণ্টা লেট হ'ল তাই 5 মিনিট অকণমান হুম বুলি কৈ পিনে এঘণ্টা হ'লে একো নাই এতিয়া 8:30 বাজিলে আমি এয়া সৌৰভে এইটো গলিত কি বা লয় কিন্তু মজা লাগিছে মানে আমি এতিয়া ইংলেণ্ডত আছোঁ স্কটলেণ্ড মা কচম বাহিৰৰ জেগা নিচিনা লাগিছে একদম ধুনীয়া লাগিছে এতিয়া গৈ আছে আমি এতিয়া ৱাটাৰফললৈ পেডাম ফলছ আৰু ইয়াৰ পৰা আমি 20 মিনিটমান খোজকাঢ়িম বহুত দূৰ আহিলোঁ চিন্ময়ে ভিডিঅ' লৈছে নাই নাজানো কাৰণ ই বেলেগ গাড়ীত আছিলে আৰু এতিয়া আমি গৈ আছোঁ পূৰা মোটামুটি 20 মিনিটমান খোজকাঢ়িম তাৰপিছত বহুত ধুনীয়া জেগা এটা দেখা পাব পাৰে মানে পানী যদি আছে এতিয়া হামদৰ কালা কাৱা মিলা থাকা এনেকুৱা জেগাত মানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিব লাগে সেইটোৱে আৰু কামত আহিছোঁ আৰু চবেই গাৰ্লফ্ৰেণ্ড লৈ আহিছে আমি কামত আহিছোঁ আহিম কেতিয়াবা আমি ছিংগল মানুহ কি লৈ আহিম আৰু কপালখন লৈ আহিছোঁ ফুটা কপালখন লৈ আহিছোঁ বুলি কোৱা ফুটা কপালখন লৈ আহিছোঁ ৰূপজ্যোতি এইটোক লৈ আহিছে আৰু যোনে মানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিছিল অকণমান দেখাই দিবলৈ হেৰি কৰিছোঁ এয়া অৱস্থা সেয়া অৱস্থা হাত দেখিছেনে আমি যাব লাগিব ইফালে পেডাম ফলছ ইফালে সৰু কিবা ফলছ আছে আৰু পানীটো দেখাই দিয়াবে কি চাফা গা ধুবলৈ মন গৈছে তো ফাইনেলি মানে আমি আহি পালোঁ ইয়াতে খালি মানে অকণমান বেয়া এটাৰ কাৰণে লাগিছে পানী অকণমান কম আছে আজি একদম অলপ পৰি আছে ইয়াতে নহ'লে ইমানেই ধুনীয়া লাগি থাকে এতিয়াও ধুনীয়া লাগি আছে আৰু ইমানেই বেছি ঠাণ্ডা মানে ইয়াতে তো ফাইনেলি আহি পালোঁ ইয়াতে এইখিনিতে আমি শ্বট ল'ম দুটামান ইহঁতৰ অৱস্থা বেয়া হৈ গৈছে কোনফালে আহিছে ইয়াত কলি যাতে শুন মৰমে গোপনে মৰমে নকৰে বহুত বেছি নহয় অলপ এতিয়া আমাৰ ইয়াতে ষ্টেজ ইয়াৰ পৰা আমি এতিয়া ওলাম অকণমান আগলৈ আচলতে ৰ'দটো নামি আহিছে যে বহুত ফল ল'বলৈ আছে আমাৰ অৱস্থা বেয়া হৈ গৈছে ইয়াতে কাপোৰ চলাই আহিব এতিয়া ব'লা ৰাইজ ইয়াতে বাঘ ওলাব এতিয়া অলপ পিছত বাঘ বাতি আমি কোনটো পাহাৰ বগাই যাম এতিয়া সেইটো দেখুৱাম সেইখন পাহাৰ বগাই যাম এতিয়া সেইখন গ্ৰীণ এইখন নহয় ব্ৰাউনখন এই ব্ৰাউনখন যে দেখিছে সেইখন হাই ওপৰতে দেখিছে নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান তই নাভাবিবি এৰি যাম জানৈ জান মোৰে জান মই তোক নাপালে জান মৰি যাম ৰখা তুমি অকণমান আহিবা তুমি এনেও আহিবই লাগিব বস্তুটো এনে কৰি তুমি এনে গুচি যাবা হা তুমি পিছফালৰ পৰা সেইখিনি গাবা
সপোনত কোনফালে যাম এইখিনি ইফালে তুমি তাক পিছলৈ গ'লা যে তুমি এইটো এটা ক্লোজ যাব মানে তোমাৰ আমাৰ এতিয়া শ্বুটিং শেষ হৈছে মোটামুটি আন্ধাৰ পাইছোহি এতিয়া আৰু আছে অলপ লংগে আৰু একদম হাত চাত কপি গৈছে